নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস চুঙাত দিয়া। তাৰ কাৰণে অলপমান মাংস লৈছোঁ আৰু তাতে মই আদা নহৰু পিঁয়াজ আৰু মিট মছলা জিৰা ধনিয়া এনেকৈ মছলা ধুনীয়াকৈ সানি লৈছোঁ। মছলাখিনি এনেকৈ মাংসখিনি সানিলে মছলাখিনি ধুনীয়াকৈ সোমাই যায় আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু লগতে নিমখ হালধি অকণো দি দিছোঁ। এইখিনি আৰু দুটা চুঙাত এনেদৰে মই মাংসখিনি ধুনীয়াকৈ ভৰাই দিছোঁ। মই ভৰোৱা নাই বাৰু, হাজবেণ্ডে ভৰাইছে। আৰু এনেকৈ মাংসখিনি ধুনীয়াকৈ মাৰিডালৰ সহায়ত ঠেলি ঠেলি ভিতৰলৈ ভৰাই দিয়া হৈছে। আৰু একুৰা জুই জ্বলাই লৈছোঁ, তাতে ওপৰতে চুঙা দুটা দি দিছে আৰু চুঙা দুটা ইলুটি সিলুটি কৰি ধুনীয়াকৈ 15-20 মিনিটৰ কাৰণে সিজিবৰ কাৰণে দিছোঁ। লুটিয়াই ইলুটি সিলুটি কৰি আছোঁ। আৰু এয়া মোৰ মাংস ৰেডি হৈ গৈছে, মানে অলৰেডি হৈ গৈছে চুঙাত দিয়া মাংস। এয়া দেখিছে মাংসখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু ধুনীয়াকৈও সিজিছে, খাবলৈও বহুত টেষ্টি হয়। আপোনালোকেও যদি এনেকৈ খাই পোৱা নাই তেতিয়াহ'লে নিশ্চয় খাই চাব, বহুত ধুনীয়া হয় খাবলৈ। আৰু আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।